हेलो फ्रेंड्स की खबर आपनलोकर आशा करूँ सकलोरे ভাল আজি আমি নতুন এটা ভিডিও লৈ আহিছো এইটো ভিডিওত আপুনি চাব পাৰিব যে আপোনাৰ চেনেলত আপুনি এটা নতুন ইউটিউব চেনেল কৰিছে তাত আপোনাৰ ভিউ কম কি আহিছে আপোনাৰ 10টা 15টা 100টা মানে এনেকে ভিউ আহি আছে তো হেতু চেনেলত আপোনাৰ কেইটামান টেকনিক্যাল কিছুমান বস্তু আপুনি ইউজ কৰি পেলাই আপোনাৰ চেনেলত মানে ভিউ বেছিকে আনিব পাৰিব সাবস্ক্ৰাইব আনিব পাৰিব হেতু একেবাৰে ফ্ৰী হয় সেই বস্তুটো আপোনালোকক দেখাই দিলা আপুনি একেবাৰে ইজি আপুনি কৰিব পাৰিব আপুনি কৰি পেলাই আপোনাৰ চেনেলত ভিউ সাবস্ক্ৰাইবাৰ আৰু ওয়াচ টাইম বঢ়াব পাৰিব সো সেই বকলে আমি গৈ আছো টেকনিক মানে কম্পিউটাৰ স্ক্ৰিনলৈ তো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিওক আৰু যিমান টেক ৰিলেটেড ভিডিও আছে আপোনাৰ চাব মানে আমি এটা নিউজ পোৰ্টেল খুলিছিলো তাৰ পিছত মানে ফেসবুক পেজত মানে ভিডিও আপলোড দি থাকো তাৰ পিছত ভাবিলো যে আমি YouTube চেনেল এটা খুলি দিও তাৰ পিছত জি ভিডিও মানে ফেসবুকত আপলোড দিও হেবিলাক আমি ইউটিউবত আপলোড দি থৈ দিও যদি কিবা এটা হয় তো আমি ভাবিলো ইউটিউব আপলোড দি দিও তাৰ পিছত আমি ভাবিলো যে আপলোড যদি দিয়ে আসতে কিয় কিবা এটা মানে বেলেগ কিবা এটা কৰো যাতে ইউটিউবত ভিউ আহে তো এসব আপোনালোকক কেইটামান ট্ৰিক আৰু টিপস আপোনালোকক দিম সেই বস্তুটো আপুনি ইউজ কৰি পেলাই আপোনাৰ ভিডিওত ইউজ কৰি পেলাই আপুনি মানে আপোনাৰ চেনেলত ভিউ আৰু সাবস্ক্ৰাইবাৰ বঢ়াব পাৰিব তো প্ৰথমতে আমি আপোনালোকক দেখুৱাই দিম আমাৰ নিউজ চেনেলটো চাওক প্ৰথম মানে বেছি ভিউ কোনটো চেনেলত আহিছে সেইটো মানে যাও এতিয়া যাও এইটো ভিডিওত যাও আমি অলপ ধৈৰ্য সহকাৰে আপোনালোকে চাব ভিডিওটো বহুত ভাল লাগিব আৰু আপোনাৰ চেনেলত বহুত ভিউ আহিব ইয়াত ভিডিওটো চাওক ইয়াত মানে 48 ঘণ্টাৰ ভিতৰত মানে আপোনাৰ 1145টা ভিউ আহিছে তাৰপিছত আপোনাৰ সব ওপৰত উঠি আছে কোনোবা কল কৰিছে চাগে ৰব তো ইয়াত সব 5.8k এটো চেনেলত আছে আপোনাৰ 150 সাবস্ক্ৰাইবাৰ আৰু 5.8k ভিউ আহিছে এটো কেনেকৈ সম্ভৱ হয় হেতু আপোনালোকক দেখুৱাই আছো অলপ ধৈৰ্য সহকাৰে চাব তো প্ৰথমতে আমি যাও ইয়াত চাব আপোনাৰ কোনটো মানে কোৰ পৰা বেছি ভিউ আহিছে কোনটো হেৰ পৰা বেছি ভিউ আহিছে আপোনাৰ সাজেকশনৰ পৰা ভিউ বেছি আহিছে এয়া সব মিটু দেখ কটা মানুহ আছে এটো মানে বেছি ভিউ আহিছে মই কি কৰিম আৰু আপোনালোকে এটা কাম কৰিব আপোনাৰ ভিডিওত গৈ লগে নাই প্ৰায় 12 ঘণ্টা পিছত আহিব আপোনাৰ 12 ঘণ্টা পিছত আপুনি আপোনাৰ ভিডিওত যাব গৈ পেলাই চাব আপোনাৰ ভিডিওত সাৰ্চৰ পৰা আহিছে নে সাজেকশনৰ পৰা আহিছে না কোৰ পৰা আহিছে আপোনাৰ যদি সাৰ্চৰ পৰা আহিছে হেতু আপোনালোকক কৈ আছো আপুনি ইয়াত কি কৰিব আপোনাৰ যেটো মানে সাজেকশনৰ পৰা আহিছে তাত সাজেকশনৰ যি টাইটেল আছে ভিডিওৰ টাইটেল আছে এই টাইটেলটো আপুনি কপি কৰিব ইয়াত কপি কৰিব মোবাইলতো কৰিব পাৰিব কপি কৰি পেলাই আপুনি ইয়াত যাব যে মোৰ এইটো ভিডিও সাৰ্চৰ পৰা 0.2 আহিছে আৰু সাজেকশনত আহিছে 98.1 বহুত সাজেকশনৰ পৰা বহুত ভিউ আহিছে এতিয়া আমি যাম ভিডিও মানে ডিটেইলছত মানে এডিটত এতিয়া আমি এই ভিডিওটো যে আমি কপি কৰিছো হেতু আমি কি কৰিম ইয়াত যাম ইয়াত গৈ পেলাই আপোনাৰ ট্যাগ লগাব লাগিব এই ট্যাগত যাম ট্যাগত গৈ পেলাই আমি এটো এনেকা লগাই দিম লগাই পেলাই আমি সেভ কৰি দিম বুজি গৈছে এনেকা কৰিব লাগিব এনেকা কৰিলে আপোনাৰ চেনেলত চাব 2-3 ঘণ্টাৰ পিছত আপোনাৰ চেনেলত ভিউ কেনেকৈ আহে বহুত ভিউ আহি যাব তাৰ পিছত আমি আৰু এটা ভিডিও চাইছো এইটো ভিডিও চাওক আপুনি কিমান ভিউ আহিছে নেট অলপ স্লো আছে আপোনালোকে চাই থাকক চাওক 4.1 প্ৰায় ইয়াত আছে কিমান মানে হৈ আছে অলপ সময়ৰ ভিতৰত ইমানটা ভিউ আছে আৰু এইটো ভিডিওত 41টা মানে সাবস্ক্ৰাইবাৰ বাঢ়িছে তো গাইস তো যেটো প্ৰসেস আমি আপোনালোকক দেখুৱাইছো হেতু প্ৰসেসত আপোনাৰ ভিউ আৰু সাবস্ক্ৰাইবাৰ একেবাৰে কম দিনৰ ভিতৰত বঢ়াব পাৰিব তো ভিডিওটো কেনেকুৱা লাগিল ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আৰু বিস্তাৰিতভাৱে জানিব বিচাৰে তেনেহলে ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি